হিমন্ত বিশ্ব শৰ্মাৰ কলিজাখন খাবলৈ জন্ম হৈছো পিছে মামা মোৰ কিন্তু আপোনাৰ সেই আগৰ ঘটনা এটা মনত পৰিহে বেলেগ হাঁহি উঠি আছে কোনটো ঘটনা কোনটো ঘটনা মানে মামা অখিল দাই আপোনাক এবাৰ নাম দি থৈছে যে ৰাজহাড় নাইকিয়া মুখ্যমন্ত্ৰী এবাৰ যদি আপোনাৰ কলিজাটো খাই পেলাই তেনেহ'লে এবাৰ আপোনাৰ নামটো কলিজা নোহোৱা মুখ্যমন্ত্ৰী হৈ যাব নেকি বাৰু মাৰি ঠেং ভাঙি মামা এই ভূপেন দাই বোলে কংগ্ৰেছৰ দল ত্যাগ কৰিলে হয়নে ভূপেন বৰা কেতিয়া বিজেপিত যোগদান কৰিব সেইটো সোধক না কেতিয়া কৰিবনো কৰি ল'ব মই যেহেতু কৈ আছো তাৰমানে কিবা কাৰণত কৈ আছো লাহে ধীৰে কংগ্ৰেছৰ কোনো লিডাৰৰ কথাই বিশ্বাস নকৰিব যোনে প্ৰেছত কিবা কয় তেওঁ কৈ উঠিয়ে মোক ফোন কৰে কংগ্ৰেছৰ সকলো মানুহে আজি নহয় কালি আমাৰ তাত আহিবই গতিকে দুৱাৰ বন্ধ কৰাৰ প্ৰশ্ন নুঠে মোৰ দুৱাৰটো ভূপেন বৰা পৰ্যন্ত সকলোলৈকে খোলা আছে আপুনি কিন্তু বৰ নলগা জেঙত লাগি থাকে দেই মই কোৱা নাই নহয় মামা অখিল দাইহে কৈ আছে কিয় বা ক'লে সেইটোহে মই নাজানো দেই মামা মুখ্যমন্ত্ৰী কেলে লুট নলগা জেঙত লাগে মুখ্যমন্ত্ৰী পাৰ্টিৰ মানুহ নেকি আৰু মুখ্যমন্ত্ৰীক ফোন কৰিছে নেকি ভূপেন বৰাই মই জইন কৰিম বুলি তেওঁ ভিক্ষাৰী নেকি লোকৰ দলৰ মানুহক এনেকে বিচাৰি ফুৰিছে ভিক্ষাৰী নেকি ভিক্ষাৰীয়ে এনেকে বিচাৰি নিজৰ দলত এটাও মানুহ উলিয়াব পৰা নাই এই যে এগাল মান যে বিসম্বাদ কৰা মানুহ লৈ গৈছিলে সেইকেইটা কাম হোৱা নাই আকৌ আমাৰ মানুহ হায়াৰ কৰিব লাগে মুখ্যমন্ত্ৰীক আপুনি কৈ দিব মই কৈছো বুলি নাই 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 অখিল দা মই একো ক'ব নোৱাৰো দেই মামাৰ যিহে খং ডাইৰেক্ট ঠেং ভাঙিম বুলিয়ে ক'ব যি কয় আপুনিয়ে ক'ব মই দৰকাৰ হ'লে মই ফোন কৰি ক'ম যে আপুনি নিজৰ মানুহ উলিয়াওক লোকৰ পৰা হায়াৰ কৰিব নালাগে লাজ নালাগে আপুনি ইমান ডাঙৰ আপোনালোকৰ পৃথিৱী বিখ্যাত বোলে পাৰ্টি আকৌ আমাৰ সৰু পাৰ্টিবিলাকৰ পৰা আপুনি নিব খুজিছে গালি দিম মই এতিয়া অলপ পিছত ৰ'ব ফোনটো উলিয়াই হিমন্ত বিশ্ব শৰ্মাক গালি দিম এতিয়া কেনেকৈ হ'ব আমাৰ দলৰ পৰা কেলে দিম আমাৰবিলাকৰ পৰা আমি বিৰোধী মানুহ আমি হিমন্ত বিশ্ব শৰ্মাৰ কলিজাখন খাবলৈ জন্ম হৈছো খিলদা আপুনি এইষা কথা মোক মামাক ক'বলৈ কৈছিলে ভাগ্য ভাল কিন্তু মই বাচি গ'লো দেই যদিহে মই এইষা কথা মামা আগত ক'লো হয় মামাই মোৰে কলিজা উলিয়াই খাই পেলালেহেঁতেন মামা দেখিলে অখিল দাই মোক ক'ত ফচাবলৈ বিচাৰিছিলে ভাগ্য ভাল কিন্তু মই বাচি গ'লো মামা আপুনি এতিয়া হাঁহিছে অখিল দাই কি ক'লে আপুনি গমেই নেপালে চাই লওক ক আমি হিমন্ত বিশ্ব শৰ্মাৰ কলিজাখন খাবলৈ জন্ম হৈছো কিমান সাহস ভগৱান পিছে মামা মোৰ কিন্তু আপোনাৰ সেই আগৰ ঘটনা এটা মনত পৰিহে বেলেগ হাঁহি উঠি আছে কোনটো ঘটনা কোনটো ঘটনা মানে মামা অখিল দাই আপোনাক এবাৰ নাম দি থৈছে যে ৰাজহাড় নাইকিয়া মুখ্যমন্ত্ৰী এবাৰ যদি আপোনাৰ কলিজাটো খাই পেলাই তেনেহ'লে এবাৰ আপোনাৰ নামটো কলিজা নোহোৱা মুখ্যমন্ত্ৰী হৈ যাব নেকি বাৰু মাৰি ঠেং ভাঙি নাই নাই মামা এনেহে কৈছো মই আপোনাৰ ভাগিনহে ধেমালি কৰিছো মামা মামা কি হ'ল মই অত্যন্ত ভয় খাইছো গম পাইছে নে নাই এতিয়া যদি আকৌ তেওঁ তেল মাৰি থাকে কেনেকে হ'ব এইবিলাক মামা কি হলো বাবা এই কংগ্ৰেছ দলৰ নেতা যে ভূপেন বৰা নে উপেন বৰা বুলি কয় ভূপেন বৰা ভূপেন বৰা এই ভূপেন বৰাই যে পদত্যাগ কৰিলে আপোনাক কৈছে কি চৰি পদত্যাগ নহয় দল ত্যাগ কৰিলে দল ত্যাগ কৰাৰ কাৰণে এনেকুৱা এখন ডাঙৰ বাক যুদ্ধ চলি আছে নহয় চাই লওক হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক চাণক্য হিমন্ত বিশ্ব শৰ্মা ৰাজনীতি অসমত তেখেতক আজি নেগুৰ পেলাই দিলে কংগ্ৰেছৰ নেতা ভূপেন বৰাৰ এই এটা হঠকাৰী সিদ্ধান্ত যিটো আমাৰ কাৰণে পচিবল নাছিলে দুই নম্বৰ আপোনাৰ দৰকাৰ নাই ন ভূপেন বৰা ডাঙৰীয়া কিয় দল ত্যাগ কৰিলে আপোনাৰ কি প্ৰব্লেম আছে মইতো আপোনাক সোধা নাই ৰাজেন গোহাঁই কিয় দল ত্যাগ কৰিছিলে মইতো আপোনাক সোধা নাই অশোক শৰ্মা ডাঙৰীয়া কিয় দল ত্যাগ কৰিছিলে এক নম্বৰ জনতা পাৰ্টিৰ সমিতিৰ এজন সন্মানীয় সম্পাদক পদত অধিষ্ঠিত হৈ আছে আপুনি অলপমান জ্ঞান নবৰুণ বৰগোহাঁই সদ্যহতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ এজন সন্মানীয়
আপুনি অকমান টাইম সম্পাদক হয় সেইকাৰণে ৰাজেন গোহাঁইৰ নামটো ল'লে বা পুত্ৰৰ নামটো লৈ ল'ব টাইম আছে ৰ'ব পুত্ৰৰ নামটো লৈ ল'ব উত্তৰ মই আপোনাক পুত্ৰৰ নামটো কেলে ল'বলৈ টান পাইছে কথাতে উত্তৰ দিম আপুনি বাপেকৰ নামটো ল'লে পুতেকৰ নামটো ল'ব পুতেকৰ নামটো ল'ব দুই নম্বৰতে এই যে মই কৈ আছো এই যে ৰাজনৈতিক ভণ্ডামী আৰু মুখ্যমন্ত্ৰীৰ কথাৰ যে লেকাম নাই তেওঁৰ কথাবিলাক যে একদম গুৰুত্বহীন এই কথাটো আজি প্ৰমাণ কৰি দিলে বাকী সিদ্ধান্ত যি হ'ব মই কৈছোঁ এইবিলাক আমি ল'বই লাগিব 3 নম্বৰ কথা মানে 4 নম্বৰ কথা ইম্পৰ্টেণ্ট কথা মই ভৱিষ্যতবাণী বৰকে বিশ্বাস নকৰোঁ এওঁলোকে আকৌ খুব ভৱিষ্যতবাণী কৰে আজি ৰাজীৱ ভৱন ঈদগাহ ময়দান হৈ যাব দুদিনমান আগলৈকে তেওঁলোকৰ দলীয় তেওঁলোকৰ মিত্ৰজোঁট অগপ দলটো আমবাৰীৰ বিবাহ ভৱন হৈ যাব দুদিনমান পিছত কয় এজেপি অসম জাতীয় পৰিষদ ক্লাবঘৰ হৈ যাব এতিয়া অসম জাতীয় পৰিষদ হওক অগপ দল হওক আজি অগপ দলটোতো তেওঁলোকৰ লগতে আছে আজি এজেপি দলটো কিমান লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালী হৈ উঠিছে জগদীশ ভূঞা ডাঙৰীয়াৰ নেতৃত্বত কিমান শক্তিশালী হৈ উঠিছে আমি চবেই দেখি আছো এওঁলোকৰ এই যে ফকতীয়া ভৱিষ্যতবাণীবিলাক আমি শুনিবলৈ নাই 3 নম্বৰ কথা আপোনালোকে ৰাজীৱ ভৱনত চিচিটিভি লগোৱা বন্ধ কৰক বহুত আগতে কৈছিলে ভূপেন বৰা ডাঙৰীয়া আপোনালোকৰ দল ত্যাগ কৰিব ৰাজীৱ ভৱনত চিচিটিভি লগোৱা বন্ধ কৰক ৰাজীৱ ভৱনৰ দল ত্যাগ কৰিব বুলি আমি বিজেপি দলৰ নেতা কৰ্মীসকলে এই ৰাজীৱ ভৱনৰ চিচিটিভি লগোৱা বন্ধ কৰক কোন আহিছে কোন গৈছে কোন মিয়াৰ দল কোন মিয়া আহিলে এইবিলাক অদৰকাৰী হেড স্পিচ মামা কি হলো বাবা এতিয়া দেখিলে এতিয়া ময়ো সেই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছৰ দললৈ যাম নকৰিবা দেই ভুলতে সেইবোৰ নকৰিবা মানে মামা হাগিবলৈ লেটিং এটা পোৱা নাই আজিলৈকে অৰুণোদয়টো দূৰৰে কথা পিছে মামা ভূপেন বৰা দল ত্যাগ কৰা নাই নহয় সেই ফুৰিবলৈহে গৈছিলে বোলে বাইকৰ ঘৰত শুবলৈ গৈছিলে মই কোৱা নাই মামা অখিল দাহে কৈ আছে চালুক 24 ঘণ্টা যদি ইমান টেনশ্যনত থাকে মানুহ এটাই ফুৰিবলৈ ওলাই নগৈ মই যিমান দূৰ জানো তেওঁ বাইকৰ ঘৰত শুই থাকিবলৈ গৈছে এতিয়া বাইকৰ ঘৰত নিজৰ বাইক নে ভনীয়েক বাইকে নে ভনীয়েক ভনীয়েক হয়নে ভনীয়েকৰ ঘৰত শুবলৈ গৈছে অলপ সময় পাছত 2 ঘণ্টাৰ পিছত আহিব আপোনালোক গুচি গ'লে আহি যাব কিমান টেনশ্যন ল'ব মানুহ এটাই মানে মানুহ হাৰ্ট ফেল হৈ যাব নাই কি কয় এইটো ষ্ট্ৰক মাৰি যাব ইমান টেনশ্যন লৈ আছে ৰাতিপুৱা 8টাৰ পৰা গতিকে একদম নিশ্চিন্ত হৈ থাকক তেখেত নাযায় আৰু মই এটা কথা মোক ক'ব পাৰোঁ মানে মই মানুহটোৰ লগত যিমান আন্তৰিক মানুহজন যদি যাব খোজে মই নিজে বাধা দিম যাব খোজে নিজে বাধা দিম বেলেগ পাৰ্টিলৈ কিন্তু মইতো ভাই কালিও কথা পাতিছোঁ আজিও বহিছোঁ ঘণ্টাৰ পিছত ঘণ্টা ফোনতো কথা পাতিছোঁ তেওঁ নাযায় মই এইটো কনফাৰ্ম মামা এতিয়া ভূপেন বৰা বিজেপিত আহিব জানো ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত